ইয়াৰ আগৰ ভিডিঅ'টোত যিহেতু মই এলফাবেট ইৰ কাৰণে বনাইছিলোঁ, আজি মই বনাইছোঁ এলফাবেট এফৰ কাৰণে। আপোনালোকে অলপকৈ ধৰিব পাৰিছেনে মই কি বনাইছোঁ? ভিডিঅ'টো কমপ্লিটকৈ চাই থাকক, আপোনালোকে একেবাৰে শেষত গমেই পাই যাব। এই ক্ৰাফ্টটো বনাম বুলি মই বহুত দিনৰ আগৰ পৰাই আচলতে ভাবি আছিলোঁ, কিন্তু যিহেতু এই পাইপ ক্লিনাৰ কেইডাল অৰ্ডাৰ দিব লাগে, মোৰ আহি পোৱা নাছিলে। আৰু যেতিয়া আহি পালে মই ভাবিলোঁ এলফাবেট এফৰ কাৰণে ইয়াতকৈ ভাল আৰু একো হ'ব নোৱাৰে। মই আচলতে সদায় নতুন কথা শিকিবলৈ চেষ্টা কৰি থাকোঁ, সেইকাৰণে যিমান নতুন ধৰণৰ মই ক্ৰাফ্ট দেখোঁ সেইবিলাক কৰিবলৈ অলপ চেষ্টা কৰোঁ আৰু লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকে যদি ভাবে যে মই কিবা বেলেগ নতুন ক্ৰাফ্ট ট্ৰাই কৰিব লাগে, আপোনালোকে মোক প্লিজ ছাজেষ্ট কৰিব। আৰু আপোনালোকে ধৰিব পাৰিলেই নিশ্চয় যে আজি মই বনাইছোঁ এফ ফৰ ফ্লাৱাৰ। যিহেতু এইটো ক্ৰাফ্ট মই আজি প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিলোঁ, অলপ ইফাল সিফাল হৈছে, কিন্তু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।